অসম ৰাজ্যিক চিৰিয়াখানা পৰিদৰ্শন মুখ্যমন্ত্ৰী নিৰ্মাণ প্ৰকল্পৰ প্ৰতিটো দিশ পৰিদৰ্শন মুখ্যমন্ত্ৰী এছিয়াৰ ভিতৰতে ধুনীয়া চিৰিয়াখানা নিৰ্মাণৰ পৰামৰ্শ দিলে মুখ্যমন্ত্ৰীগৰাকী বিষয়াসকলক ছিংগাপুৰ বাংগালুৰু চিৰিয়াখানা পৰিদৰ্শনৰ পৰামৰ্শ ৰেলৰে সম্পূৰ্ণ চিৰিয়াখানা পৰিদৰ্শন কৰিব পৰাৰ ব্যৱস্থা কৰাৰ চিন্তা চৰ্চা 345 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই প্ৰকল্প আমি পুনৰবাৰ উল্লেখ কৰিছোঁ যে আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ কেইবাটাও স্থান পৰিদৰ্শন কৰে প্ৰথমে সমাধি ক্ষেত্ৰ তাৰ পাছত দেখিবলৈ পোৱা গ'ল পুলিচ ৰিজাৰ্ভ আৰু তাৰ পাছত জুৰুস্থিত যি চিৰিয়াখানা অসম ৰাজ্যিক চিৰিয়াখানা পৰিভ্ৰমণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য আগবঢ়াইছে কেইবাটাও আশ্বাস তেওঁ আগবঢ়াইছে এছিয়াৰ ভিতৰতে ধুনীয়া চিৰিয়াখানা নিৰ্মাণৰ পৰামৰ্শ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণকালত তেওঁ উল্লেখ কৰে বিষয়াসকলক চিৰিয়াখানাৰ যিসকল বিষয়া আছে সেই বিষয়াসকলক ছিংগাপুৰ বাংগালুৰু যি চিৰিয়াখানা আছে সেই চিৰিয়াখানা পৰিদৰ্শনৰ পৰামৰ্শ তেওঁ আগবঢ়ায় ৰেলৰে সম্পূৰ্ণ চিৰিয়াখানা পৰিদৰ্শন কৰিব পৰাৰ ব্যৱস্থা কৰাৰ কথা চিন্তা চৰ্চা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে 345 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব হৈছে এই প্ৰকল্প ৰাজ্য চৰকাৰে 360 কোটি টকা ব্যয়েৰে গুৱাহাটী চিৰিয়াখানাৰ আধুনিকৰণৰ কাম চলাই আছে এই কামসমূহৰ ভিতৰত আমি ভিজিটৰ্ছ অৰ্থাৎ চিৰিয়াখানা যোনে চাবলৈ আহে দ্বিতীয়তে চিৰিয়াখানাত যোনে থাকে জীৱ জন্তু এই জীৱ জন্তু আৰু ভিজিটৰ্ছ সকলোকে সুবিধা দিব পৰাকৈ বিভিন্ন কাম ইয়াতে চলি আছে অত্যাধুনিক ভেটেনেৰী হস্পিটাল ৰেস্কিউ চেণ্টাৰ আমি য'ত থিয় হৈ আছোঁ এইটো খুব সম্ভৱ পৃথিৱীৰ আটাইতকৈ ডাঙৰ বাৰ্ড এভিউ হ'ব আৰু আমাৰ বিভিন্ন এনক্ল'জাৰ বনিব যাতে জন্তুসকল বা জীৱ জন্তুসকল ভাল কৰি থাকিব পাৰে এটা যথেষ্ট ভাল আঁচনি যোৱা বছৰ আমি আৰম্ভ কৰিছিলোঁ প্ৰায় 27% মান কাম ইতিমধ্যে শেষ হৈছে আৰু মই আমাৰ ডিপাৰ্টমেণ্টৰ অফিচাৰসকলক পৰামৰ্শ দিছোঁ যে ভাৰতৰ বাকী ডাঙৰ জুবিলাককো এবাৰ চাব লাগে যাতে ইয়াতে আমি সকলোৰে ভাল উপাদানবিলাক ইয়াত আনি আমাৰ জুখন অত্যাধুনিক আৰু জীৱ জন্তু ফ্ৰেণ্ডলি হিচাপে গঢ়ি তুলিব পাৰোঁ বেংগলোৰ জুখন ভাল মাইচুৰু জুখন ভাল গুজৰাটত চৰ্দাৰ পেটেল পাৰ্ক আছে য'ত কেৱৰীয়া জু সেইখন ভাল ছিংগাপুৰৰ জু ভাল গতিকে গোটেইখিনি চাই পেলাই আমি যিমান পাৰোঁ আমি ভাল জু এখন ইয়াতে বনাব চেষ্টা কৰি আছোঁ মানে এনেকুৱা বেটেৰীৰ থ্ৰুদি ৰেল চলে কিন্তু ইয়াত পাহাৰ আছে সম্ভৱ হয় নহয় মই তাকো চাব দিছোঁ যে যদি এক্সপিৰিয়েঞ্চ এটা হয় যেন আমি ৰেলত উঠি পেলাই গোটেই জুখন চাইছোঁ কিন্তু পাহাৰৰ কাৰণে কিছু সমস্যাও থাকিব কিন্তু দবা কম হ'লে হয়তো পাৰিব মই চাব দিছোঁ তেওঁলোকে